হে গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু দেখিছে এখন পেপাৰ আৰু ব্ৰাছ আৰু ৰং দেখিছে এতিয়া মই কালাৰ কৰিম আৰু কি কি বনাম সেইটো হয়তো গম পাবই চাগে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব আৰু এনেকৈ ধুনীয়াকৈ কালাৰ কৰি গৈ আছোঁ গাইজ কালাৰ কৰি হৈ গ'ল এতিয়া ৰ'দত শুকুৱাই দিছিলোঁ এতিয়া পূৰা শুকাই গ'ল এতিয়া এখন ধুনীয়াকৈ একদম ভিতৰলৈ লৈ যাম আৰু কি কৰি আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব গাইজ এইখন পেপাৰৰ পৰা এতিয়া তিনিখন পেপাৰ উলিয়াম কাটি তিনি টুকুৰা উলিয়াম আৰু লগতে কেঁচিত আৰু ধূপৰ বাকল লৈ লৈছোঁ কাৰণ স্কেল নাই এতিয়া ধুনীয়াকৈ তিনিখন সমানকৈ জোখত কাটি উলিয়াই লওঁ উলিয়াৰ পিছত আৰু দেখাই আছোঁ গাইজ আধা কমপ্লিট হ'লেই বাৰু মই অলপ দেখাই দিছোঁ কি লিখিম বাৰু আধা দেখাইছোঁ এই জীৱন আধৰুৱাটো দেখাইছোঁ আৰু বাকীখিনি দেখাম বাৰু সম্পূৰ্ণ হোৱাৰ পাছত দেখাম এয়া মই ধুনীয়াকৈ আখৰবোৰ উলিয়াই এই ৰং কৰিছোঁ এডাল দি ৰং কৰিছোঁ এতিয়া পূৰা কাম চলি আছে বাৰু এয়া দেখিছে একদম যন্ত্ৰ পাতি একদম পূৰা যন্ত্ৰ পাতি উলিয়াই থৈ দিছোঁ আৰু ইয়াৰ আগৰখিনি কি হ'ব বাৰু আপুনি অনুভৱ কৰক বা কমেণ্ট কৰি জনাওক কি হ'ব পাৰে চলি আছে কাম আৰু বেছি সময় নালাগে দেখাই আছোঁ আপোনালোকক মানে ভিডিঅ' বনাব আজি দিনত সময় পোৱা নাই সেইবাবে ৰাতি বনাই আছোঁ এতিয়া 9টা বাজিল ত' পূৰা ধুনীয়াকৈ একদম বনাই আছোঁ ইয়াত দেখিছে একদম ইয়াত আঠা লগাব লাগিব বাৰু আঠা লগোৱাই নাই ইয়াত সময় আছে 9টা দিনত সময় নাপাওঁ সেইবাবে এতিয়া বনাইছোঁ আৰু সেইটো দেখিছে ৱেলকাম টু আৱাৰ চুইট হোম সেইটোত চবেই কৈ আছে এইটো মই অনলাইনত অৰ্ডাৰ দিছোঁ বুলি চবেই কৈ আছে কিন্তু একচুৱেলি অনলাইনত অৰ্ডাৰ দিয়া নাই এইটো মই নিজেই বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাইছে মই কেনেকৈ বনাইছোঁ আৰু এইটো ইংলিছত লিখা হৈ আছে আৰু এইখিনি অসমীয়াত লিখিছোঁ বাৰু সম্পূৰ্ণ বনোৱাৰ পিছত আপোনালোকে জনাব কেনেকুৱা লাগিছে মই একদম ভিডিঅ'টো সম্পূৰ্ণ এফালৰ পৰা দেখাই যাম এইবিলাক কাটিবলৈ আছে চিন পাৰি থৈছোঁ কাটিবলৈ আছে আৰু ইয়াৰো চিন পাৰি থৈছোঁ কাটিবলৈ আছে আৰু এতিয়া দেখিছেই ইয়াত কালাৰ কৰিয়ে আছোঁ গাইজ আখৰৰ জোখৰ মতে একদম ধুনীয়াকৈ বেনাৰখন কাটি ল'লোঁ ইয়াৰ গাইজ ফাইনেলি পূৰা কাম চলিয়ে আছে লগতে আঠা লগাই আছোঁ ইয়াত দেখিছে এয়া লগোৱাই নাই এইখিনি লগাইছোঁ বাৰু এতিয়া পূৰা আঠা একদম এয়া আঠা লগাই আছোঁ আৰু এইখিনিও লগাব আছে এয়া তাৰপিছত লগতে বৈ চাহ একাপ দিলে চাহকণ খাই লওঁ আৰু একদম দেখাম কি লিখিছোঁ প্ৰথম এইখিনি বাৰু দেখাইছোঁ তাৰ নেক্সটখিনি কি হয় বাৰু আপোনালোকে নিশ্চয় গম পাব মই চাহকণ খাই লওঁ খাই লৈ আৰু ইয়াত দেখিছে যন্ত্ৰ পাতি পূৰা একদম ৰাতিপুৱাই লাগি গৈছোঁ একদম সময় হৈছে 10টা বাজিব আৰু বেছি নাই আৰু অলপ আছে সোনকালে লগাই লওঁ ডেক'ৰেশ্যন কৰিব আছে কিবাকিনি বহুত আছে আৰু হে গাইজ পূৰা একদম আখৰখিনি আঠা চাঠা লগাই হৈ গ'ল কমপ্লিট হৈ গ'ল আৰু ডেক'ৰেশ্যন কৰিব লাগে ইয়াত লিখা হৈছে এই জীৱন আধৰুৱা কাৰ বাবে আধৰুৱা সেইটো পাছত গম পাব চাগে আৰু এইখিনিত আছে এইটো আছে ইয়াত ওপৰত এক লাইন হ'ব কাৰ বাবে আধৰুৱা সেইটো গম পাবই চাগে পাছত আৰু ই কেঁচা হৈ আছে দেখিছে আঠা লগোৱা কেঁচা হৈ আছে শুকুৱাই নাই ইয়াত তাকে অলপ শুকাব লাগিব আৰু এইখিনিত ভাবিছোঁ কিবা এটা দিম বুলি ভাবিছিলোঁ কি দিওঁ বাৰু চাই লওঁ সেই গাইজ পূৰা ডেক'ৰেশ্যন চলি আছে কাৰণ এই জিলিকমিলিকখিনি এই কিনাৰে এনেকুৱা কিনাৰে লগাই দিম দেখিবলৈ অলপ ভাল লাগিব চাগে সেইবাবে আনিছোঁ আৰু লগাই দিওঁ আৰু কেনেকৈ লগাই আছোঁ বাৰু দেখাই আছোঁ বাৰু প্লাষ্টিক মাৰি দিছোঁ আৰু এইখনো দিছোঁ আৰু এখন আছে বাৰু এখন লগাই আছোঁ বাৰু
এনেকৈ কৰিছোঁ আৰু আছে ডেক'ৰেশ্যন আৰু কৰিম এনেকৈ ৰছী ফুটাটো সোমাই দি আছোঁ ফাইনেলি গাইছ ৰছী লগাই হৈ গ'ল এয়া দেখিছে ৰছী লগালোঁ আৰু কেনেকৈ লগাইছোঁ দেখিছে সেয়া এনেকৈ গাঁঠি দিছোঁ এয়া এনেকৈ গাঁঠি লুকছটো এনেকুৱা আছে খালি এই ৰছীডাল আৰু এই লতাডাল খালি ইয়াত লগাব লাগে আৰু হৈ গ'ল মোৰ কাম গাইজ ফাইনেলি ৰেডি হৈ গ'ল এতিয়া পেৰত ওলোমাই দিলোঁ খালি দেখাব লাগে এয়া চাওক ধুনীয়াকৈ লিখিলোঁ মাৰ অবিহনে এই জীৱন আধৰুৱা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বহুত কষ্টৰে লিখিছোঁ আৰু ভাল লাগিছেনে নাই জনাব